কৈছে? বিজেপি চৰকাৰে অসম চৰকাৰে বিগত দিনকেইটাত কেইবাটাও অসমীয়া ভাষাৰ মাধ্যমৰ অসমীয়া ভাষা আৰু অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি কেইবাটাও বিৰোধী সিদ্ধান্ত তেওঁ গ্ৰহণ কৰিছে। অসমীয়া মাধ্যমৰ বিদ্যালয়ত ইংৰাজী সমান্তৰাল তেওঁলোকে মাধ্যম কৰিব বিচাৰিছে। লগতে অংক আৰু বিজ্ঞান তেওঁলোকে তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ইংৰাজী ভাষাত তেওঁলোকে পঢ়ুৱাৰ তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে। স্কুলসমূহ সংলগ্ন কৰি দিছে, স্কুলসমূহ বন্ধ কৰি আনিছে। এফালৰ পৰা অপাদেশিত স্কুলসমূহ তেওঁলোকে প্ৰাদেশিকৰণ কৰা বন্ধ কৰিছে। এইকেইটা সিদ্ধান্ত অসমৰ শিক্ষাখণ্ডৰ প্ৰতি অসমৰ ৰাজহুৱা চৰকাৰী শিক্ষাখণ্ডৰ প্ৰতি ভয়ংকৰ বিপৰ্যয় লৈ আনিব আৰু অসমৰ লাখ লাখ দুখীয়া দৰিদ্ৰ ল'ৰা ছোৱালী পঢ়িবৰ কাৰণে শিক্ষাৰ অধিকাৰ এই চৰকাৰখনে আচলতে কাঢ়ি লৈ যাব বিচাৰিছে। এই চৰকাৰখনে শিক্ষাৰ যিটো অধিকাৰ এই ভাৰতবৰ্ষৰ সংবিধানে ভাৰতৰ ছাত্ৰ ছাত্ৰীক প্ৰদান কৰিছে, যি শিক্ষাৰ অধিকাৰ আইন 2009 ভাৰতবৰ্ষৰ ছাত্ৰ ছাত্ৰীক বিনামূলীয়া শিক্ষা লাভ কৰাৰ অধিকাৰ প্ৰদান কৰিছে। সেই অধিকাৰবোৰ তেওঁলোকে নাকচ কৰিছে আৰু তেওঁলোকে নিজৰ চৰকাৰৰ দ্বাৰা প্ৰণয়ন কৰা এখন আইনৰ বিৰোধী কাৰণতে কাম কৰি আছে। তেওঁলোকে প্ৰতি সমষ্টিত CBSE এখন ইংৰাজী মাধ্যমৰ স্কুল খুলিব বিচাৰিছে, যিটো আমি বিৰোধ কৰিছোঁ। তাৰ উপৰিও তাত তেওঁলোকে 300 টকাকৈ মাচুল লোৱাৰ কথা কৈছে, যিটো নাভূত নাচুত ইতিহাসত কেতিয়াও নোহোৱা নোপোজা এটা ঘটনা। গতিকে এই যিসমূহ কথা বতৰা চৰকাৰখনে কৰিছে, এই গোটেই কথা বতৰাবিলাকে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বিৰোধিতা কৰিছোঁ। লগতে সমগ্ৰ অসমৰ সচেতন ৰাইজে অসমীয়া ৰাইজে এই গোটেই বিজেপি চৰকাৰী সিদ্ধান্ত বিৰোধিতা কৰিছে। তাৰ কাৰণে আজি আমি প্ৰতিবাদ কৰিছোঁ। আমি দাবী জনাইছোঁ যে অসমীয়া মাধ্যমৰ স্কুলসমূহ জীয়াই ৰাখিব লাগিব। অংক আৰু বিজ্ঞান কেতিয়াও প্ৰাথমিক স্তৰত বিদেশী ভাষাত পঢ়ালে ছাত্ৰ ছাত্ৰী এজনে কেতিয়াও ভালদৰে বুজি নাপায়, তেওঁ জ্ঞান লাভ কৰিব নোৱাৰে। এইটো অসম্ভৱ, সেইটো প্ৰমাণিক কথা, এইটো ইতিহাসত প্ৰমাণ হৈ আহিছে আৰু সেইটো কথা একেবাৰে শিক্ষাবিদসকলে তেওঁলোকে কৈছে। আনকি ভাৰতৰ শিক্ষানীতি যিখন নতুন শিক্ষানীতি ওলাইছে 2022 চনত, শিক্ষানীতিটো কৈছে যে প্ৰাথমিক স্তৰত নিজৰ মাতৃভাষা আৰু স্থানীয় ভাষাত শিক্ষাদান হ'ব লাগে। কিন্তু তাৰ বিৰোধিতা কৰি অসমৰ বিজেপি চৰকাৰখনে ওলোটাকৈ তেওঁলোকে বিদেশী ভাষাত ইংৰাজী ভাষাত তেওঁলোকে এই ধৰণৰ শিক্ষা প্ৰদান কৰা লৈছে। আমি কৈছোঁ যে আমি ইংৰাজী শিক্ষাৰ বিৰোধী নহয়, কিন্তু ইংৰাজী ভাষাটো পঢ়াবৰ কাৰণে ইংৰাজী ভাষাটো প্ৰাথমিক স্তৰৰ পৰাই ভালদৰে পঢ়াবৰ কাৰণে আজি বিদ্যালয়সমূহত ইংৰাজীৰ বিষয় শিক্ষকৰ অভাৱ। গতিকে আমি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ যে আপোনালোকে ইংৰাজী ভাষাটো প্ৰথমৰ পৰাই ভালদৰে যাতে ছাত্ৰ ছাত্ৰীয়ে বুজি পাই পঢ়াবৰ কাৰণে ব্যৱস্থা কৰক, শিক্ষক নিযুক্তি দিয়ক। লাখ লাখ আজি হাজাৰ হাজাৰ শিক্ষকৰ পদ খালী হৈ আছে, তেওঁলোকে শিক্ষক নিযুক্তি কৰক আৰু তেওঁলোকে এই গোটেই শিক্ষা ব্যৱস্থাটো ৰক্ষা কৰিবৰ কাৰণে চেষ্টা কৰক। নহ'লে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি অনাগত দিনত সমগ্ৰ অসমৰ ৰাইজক লগত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম।